হাই ফ্ৰেণ্ড, আসসালামু আলাইকুম। নমস্কাৰ সকলোকে জনাই মই আজি আৰম্ভ কৰিব পাৰিছোঁ ভিডিঅ'টো। তো ময়দা লৈছোঁ, নিমখ লৈলোঁ আৰু গৰম পানীৰে এইখিনি ধুনীয়াকৈ মাৰি লৈছোঁ। তাত দিছোঁ অকণমান ৰিফাইন তেল আৰু ৰিফাইন তেল দি এইখিনি ধুনীয়া এটা ডো বনাই ল'ম। আটা যেনেকৈ মাৰোঁ আমি ৰুটি বনাবলৈ ঠিক তেনেকৈ মাৰি ল'লোঁ। আৰু ইঞ্চিয়ে পূৰা চাই আছে মোৰ ফালে। তো এতিয়া এইখিনি মাৰি লওঁ মই। ধুনীয়াকৈ মই এটা লাড্ডু বনাই ল'লোঁ ইয়াৰে, আৰু ইয়াৰে বনাম মই এতিয়া সৰু সৰু লুচি বনাম। আৰু ইঞ্চিয়ে উঠাই আছে মটৰ, কাৰণ আমাক লাগিব বাৰ্গাৰ বনাবৰ কাৰণে। তাইৰ কাৰণে যিটো মই বাৰ্গাৰ বনাম, ৰুটি বাৰ্গাৰ। তো তাই বাৰ্গাৰ খাই খুব ভাল পায়, মোক কৈ আছিলে বহুত দিনৰ পৰা। তো ভাবিছোঁ মই আজি ঠাণ্ডা বতৰ যিহেতু বনাই দিওঁ তাইক বাৰ্গাৰ, আৰু তাই মুখ মেলি ৰখি আছে। তো আহকচোন, বাৰ্গাৰ বনাবলৈ আমাক 2টা বিলাহী লৈছোঁ মই, আৰু আলু বইল কৰি লৈছোঁ অলপ। তাৰ লগতে জলকীয়াও দিম। আপোনালোকে চাই থাকক, মই এইখিনি কাটি লৈছোঁ এতিয়া বিলাহীখিনি। তো আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো নতুন নতুন ভিডিঅ'বোৰ বনাবলৈ মই সাহস পাম, আৰু আপোনালোকৰ সহযোগিতা লাগিব তাৰ কাৰণে। এতিয়া পিঁয়াজ আছিলে, মই পিঁয়াজখিনি কাটি ল'লোঁ, মানে পিঁয়াজ পাত আছিলে। তো আপোনালোকে ধনিয়া পাতো দিব পাৰে থাকিলে। মটৰ ল'লোঁ মই, পিঁয়াজখিনি কাটি লৈছোঁ, লগতে 2টা কণী লৈছোঁ, কাৰণ কণীটো মেইন ইনগ্ৰেডিয়েণ্ট। তো কণী মেইন হ'ব ইয়াতে। তো কণী 2টা দিলোঁ, আৰু কণীৰ লগতে বাকীখিনি বস্তু মই ধুনীয়াকৈ মিক্স কৰি ল'ম। তো ইয়াতে কণীৰ লগতে মই পিঁয়াজখিনি, আলুখিনি আৰু মটৰখিনি দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ম। অকণমান নিমখ দিম তাত, মানে আগতেও যিহেতু মই লুচিত নিমখ দিছোঁ, তো বহুত বেছি নিমখ হ'লেও ভাল নালাগিব। তো এতিয়া এইখিনি মই ধুনীয়াকৈ মিক্স কৰি লওঁ। আলুটো সৰু সৰু আলু আছিলে, বইল কৰিছোঁ, আৰু টমাটৰ দিছোঁ। পাৰিলে অলপ সৰু সৰুকৈ কাটিলে আৰু বেছি ভাল হয়। তো মই ডাঙৰ ডাঙৰকৈ দিলোঁ। আপুনি নিজৰ ইচ্ছা অনুযায়ী কাটি ল'ব পাৰে, আৰু যি যি মানে চব্জি থাকে এইবিলাক দি পেলাই লুচি বেলি ল'ম সৰু সৰুকৈ। লুচি বনাম আৰু লুচি বনাম লুচি বেলি ল'লোঁ মই এতিয়া, আৰু লুচি বেলি লৈ পেলাই মই ইয়াৰে ধুনীয়া ধুনীয়া বাৰ্গাৰ বনাম। ৰুটিৰে ডিজাইনটো দেখিবলৈ বাৰ্গাৰ যেন লাগে, আৰু লুচিৰ নিচিনাও লাগে। তো লুচিৰ মাজত টমাটৰ দি পেলাই, বিলাহী দি পেলাই আজি নতুন এটা ৰেচিপি মানে ট্ৰাই কৰিছোঁ। মোৰ মায়ে বনাইছিলে আগতে, আমি খাইছিলোঁ সৰুতে খুব। তো ভাবিছোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ ভিডিঅ'টো বনাই মেলি, আৰু ইঞ্চিকো খুৱাওঁ। তো এনেকৈ সৰু সৰুকৈ বনাই লৈছোঁ, পাতলকৈ বনাই লৈছোঁ। তো আপোনালোকে এনেকৈ চেপটো ভালকৈ দি দিব, বহুত পাতল হয় যিহেতু। এখন এখনকৈ দি পেলাই দিব, একেবাৰে বনাই নথ'ব, নহ'লে কণীটোৱে পূৰা লুচিখন একদম গেলাই দিব আৰু পূৰা ফাটি যাব পাৰে। তো এনেকৈ বনাই পেলাই এইফালে মই তেল গৰম হ'ব দিছোঁ কেৰাহীত, আৰু তাত মই এতিয়া এইটো ফ্ৰাই কৰিম। তো মোৰ হৈ গ'ল এখন দুখন, খাবৰ কাৰণে ৰখিয়ে আছে বহুত দেৰি পৰা। এতিয়া মই এইখিনি ফ্ৰাই কৰি লওঁ। এটা মটৰ ওলাই গৈছে, গেছৰ ভলিউমটো কমাই ল'ব, যাতে একদম বেছি ৰঙা হৈ নাযায়। অলপ বাদামী বাদামী কালাৰ হ'লে ভাল লাগিব, আৰু দেখিবলৈ খুব সুন্দৰ হয়। মানে একদম কি ক'ম, কালাৰটো যে ইমান মজা হয় বেলেগ বেলেগ ভেজিটেবল দিলে। তো
খাবলৈ খুব ধুনীয়া লাগে। চচ লৈ পেলাই খাব পাৰে।